গাইজ, আজি আমাৰ ৰাস সেয়া সাজি কাচি ওলাইছোঁ আৰু মই আজি এই ৰাসখনত দৈৱকীৰ চৰিত্ৰত অভিনয় কৰিম আৰু এতিয়া এয়া ওলাইছোঁ। বাকীখিনি পিছত দেখাম বাৰু। আৰু ইফালে চাওকচোন, মোৰ ছোৱালী ওলাই আছে, মাহীয়েকে উলিয়াই দি আছে আৰু মোৰ মাও আছে। মা চাওঁ অকণমান, এইজনী তাই কি হ'ব জানেনে? কৃষ্ণৰ লগৰীয়া, কৃষ্ণৰ সখা। কৃষ্ণ সখা দে কৃষ্ণ সখা এয়া ওলাইছে কণ কণ ল'ৰা ছোৱালী আৰু ময়ো এনেকৈ ওলাইছোঁ। পিছৰ ভিডিঅ'খিনি মই ইমান ভালকৈ দেখাব নোৱাৰিম, ভণ্টিক দি মোবাইলটো, গতিকে ইয়াৰ পৰা গৈ পেলাই যিমানখিনি পাৰোঁ দেখাম। কিন্তু এই ভিডিঅ'টো অকল মোক ভণ্টি হাতত মোবাইলটো দিম, তাই কৰিব যিমানখিনি পাৰে। চাই থাকিব ভিডিঅ'টো শেষলৈ। ৰাসত কৃষ্ণ ওলাইছে। বাহিৰত বিপদ আহে মুকলভাৰ গৈ পিনে কাৰোৰ বা কোনো নুশুনে বতাহ গৈ পিনে সময় আহিছে নহয়। এটি বিচিত্ৰ হিৰা কোনে কৰে এই পুষ্প দৃষ্টি অন্ধতাৰ পিঠালি নে বধু আকৌ কি বিচিত্ৰ হিৰা দেৱকী ভলা লাগিব অষ্টম সন্তানৰ মাতৃ। আমার
জানানে থাকি সুখদেৱ আৰু জয়ব্ৰত উলংগ হৈছিল আমিনো উলংগ হলে স্নান কৰিলে কি হব আমাৰ বস্তুবোৰ ইমান পাৰত নাই
কবি গ'ল এয়া আমাৰ এতিয়া হেৰি ৰাগ ভাঙিছে লাষ্ট টাইম এটা ভিডিঅ' কৰিছোঁ আৰু কংগ্ৰেছে গোটেই সন্তুষ্ট হৈ হিৰণ হাজৰিকাই 200 টকা পুৰস্কাৰ আগবঢ়াইছে প্ৰাইজ বিতৰণ কৰি আছে কোনোবাই পইচা দিছে মানে আৰু সেয়া এতিয়া ঘৰলৈ যাওঁ বহুত দেৰি হৈ গ'ল গতিকে ভিডিঅ'বোৰ চাই থাকিব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই এতিয়া বাই বাই